আজি মই বনাবলৈ গৈ আছোঁ এখন মাছৰ ব্যঞ্জন। তাৰ বাবে মই গোটেইখিনি উপকৰণ উলিয়াই লৈছোঁ। ইয়াতে মই ব্যৱহাৰ কৰিম 2টা পিঁয়াজ, 1টা বিলাহী আৰু এচামুচ জোখৰ আদা আৰু নহৰু, আৰু ডাঙৰ চামুচেৰে মই জিৰা এচামুচ লৈছোঁ, আৰু এচামুচ লৈছোঁ ৰেড চিলি পাউডাৰ, আৰু এচামুচ লৈছোঁ মই জালুকৰ গুড়ি। এতিয়া মই মাছখিনি হালধি, নিমখ আৰু অকণমান তেল দি সানি লওঁ। মাছখিনি ফ্ৰাই হৈ গ'ল। পিঁয়াজ 2টা মই পেষ্ট কৰি ল'লোঁ। এতিয়া অলপ সময় ধৰি মই পিঁয়াজখিনি ভাজি থাকিম। তাৰপিছত বিলাহীখিনি দি দিলোঁ। এইবাৰ মই হালধি ডাঙৰ চামুচেৰে আধা চামুচ দিলোঁ। তাৰপিছত মই গোটেইখিনি মছলা দি দিলোঁ আৰু অকণমান সময় মই ভাজি থাকিম। এতিয়া নিমখটো ডাঙৰ চামুচেৰে আধা চামুচ দি দিলোঁ। এতিয়া মই অলপমান পানী দি দিছোঁ ইয়াতে। এতিয়া মাছ কেইপিচ মই ইয়াত